নমস্কাৰ বন্ধুসকল আপোনালোকে দেখি আছে এইকেইদিন ফেচবুকত বা ইউটিউবত বা ইনষ্টাগ্ৰামত ভিডিঅ' ক্লিপছ কিছুমান দেখি পাই আছে যেনেকুৱা ধৰক আমাৰ উজনি অসমৰ ফালে কেনেকুৱা ধৰণৰ মহাপ্ৰলয়ৰ সৃষ্টি হৈছে বানাক্ৰান্ত লোকবিলাকৰ কেনেকুৱা পৰিস্থিতি হৈছে কিমান ভয়ানক বানপানী হৈছে এইবাৰ তো এই বিষয়ে আজি অলপ আপোনালোকৰ লগত কথা পাতিম আৰু আমাৰ ছ'চিয়েল মিডিয়াত ফেচবুকত পোৱা কিছুমান ক্লিপছৰ বিষয়ে আপোনালোকক দেখাম কিছুমান মানুহৰ ৰিয়েকশ্যন দিম কিছুমান মানুহে কেনেধৰণৰ মন মানসিকতাৰে পোষ্ট কৰি আছে কেনেধৰণে সিহঁতে এতিয়াও বুজি পোৱা নাই এতিয়াও অনুভৱ কৰিব পৰা নাই যে আমাৰ উজনি অসমৰ ভাই বন্ধুসকলে কেনেকুৱা পৰিস্থিতি এটাৰ সন্মুখীন হৈ কেনেকুৱাকৈ দিন কটাই আছে প্ৰতি ছেকেণ্ডত সিহঁতৰ কেনেকুৱা এটা মনত কষ্ট হৈছে আঘাত পাই আছে সেই বস্তুখিনি আজি আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণকৈ আৰু যদি পাৰে কোনোবাই হেল্প কৰিব বৰ্তমান ধৰ ইউটিউবাৰ আছে বা কণ্টেণ্ট ক্ৰিয়েটৰ আছে বহুতে গৈ আছে তো সেইসকলৰ লগত যোগাযোগ কৰিব মই যোগাযোগ কৰিছোঁ বাৰু যিখিনি পাৰোঁ সেইখিনি হেল্প কৰিব চেষ্টা কৰিছোঁ আপোনালোককো অনুৰোধ জনাইছোঁ যিখিনি পাৰে যিমান সামৰ্থ্য হয় আপোনাৰ 10 টকা 20 টকা যেনেকৈ সামৰ্থ্য হয় আপুনি যদি পইচা দিব নোৱাৰে কিবা যদি বস্তু দিব পাৰে আপুনি দিব পাৰে সিহঁতৰ লগত কণ্টেক্ট কৰিলে হ'ল যিসকল ভাই বন্ধুৱে এতিয়া বৰ্তমান ধৰক আমাৰ যিখিনি অসম চৰকাৰত বাদ দি কেনে যিখিনি ধৰক কণ্টেণ্ট ক্ৰিয়েটৰ বন্ধুসকল আছে ভাই বন্ধুসকল আছে সকলোৱে মিলি কেনে একগোট হৈ কেনে এতিয়া আপাৰ আছামক কেনেকৈ সেই বানপানীৰ পৰা উদ্ধাৰ কৰিব পাৰি কেনেকৈ অলপ সাহায্য কৰি দুদিন আপোনাক ধৰক কেনেকৈ অলপ সহায় কৰি মানুহখিনিক আমাৰ বানপানীৰ পৰা অলপমান হ'লে সকাহ দিব পাৰে সেই বহুত দিনেৰেতো কষ্ট কৰি চেষ্টা চলাই আছে কিন্তু তাৰ মাজতো আমাৰ এনেকুৱা কিছুমান মানুহ আছে ফেচবুকত দেখি আছোঁ আমি আপোনালোকেও দেখি আছে হয়তো ৰিয়েকশ্যন দিব পৰা নাই বা ভাবি পোৱা নাই যে কোনে কি কৰি আছে কি ক'ম হয়নে নহয় আপোনালোকে এটা কমেণ্ট দি কেনে ৰিপ্লাই দি গুচি যায় তো সেই মানুহবিলাকৰ কথা আজি অলপ আলোচনা কৰিম তাৰোপৰি আপোনালোকক এটা কথা কওঁ মানুহ এই পৃথিৱীত আহিছে কিমান দিন থাকিব 60-70 বছৰ 50 বছৰ আজিকালি বা 40 বছৰ যাৰ যিমান হায়াত আছে তো সিমান দিন থাকিব তাৰ ভিতৰত মানুহে আজিকালি বৰ্তমান এতিয়া আমাৰ যিটো চলি আছে দেখি থাকোঁ আমি অকল কেৱল হিন্দু মুছলিম ৰাজনীতি এই তিনিটা বিষয়ৰ বা এই দুটা বিষয়ৰ ওপৰতে মানে বেছিকৈ গুৰুত্ব দি কেনে মানুহক মানে বহুত মানে মানসিকভাৱে বহুত কষ্ট দিয়ে এনেকুৱা হ'ব নালাগে এনেকুৱা বিপদৰ সময়ত যাতে কোনো এনেকুৱা নকৰে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ কাৰণ ফেচবুকটো খুলিলে এনেকুৱা মানে কিছুমান দৃশ্য দেখি আছোঁ নিজৰ চকু পানী ওলাই আছে বিশ্বাস কৰক আজি 4-5 দিন ধৰি কেনে ফেচবুকটো ওলাব নোৱাৰি কেৱল মাত্ৰ বানপানীৰে মানে ক্লিপছ আহি থাকে তো কিছুমান এনেকুৱা ভিজুৱেল দেখা পাই আছোঁ বা এনেকুৱা ধৰক অৱস্থা হৈছে মানুহখিনিৰ মানে এটোপাল পানীৰ কাৰণে মানুহে তাৰমানে হাহাকাৰ কৰি ফুৰিছে ভাবক আপোনালোকে কিমান কষ্ট তো সেইবিলাক দেখি আমাৰ যিখিনি ভাই বন্ধুৱে ওলাই গৈছে তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে কিমতি সময় সিহঁতক দিছিল তাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ আৰু যিসকলে হেল্প কৰিছে যিসকলে সহায় হাত আগবঢ়াইছে সেইসকলকো ধন্যবাদ দিছোঁ আপোনালোকেও যোনে ভিডিঅ'টো চাব বা যোনে চাই আছে সহায় কৰাৰ কাৰণে চেষ্টা কৰিব অলপ হ'লেও ঠিক আছে এতিয়া মেইন কথাটো হ'ল কি আমাৰ যিখিনি ভাই বন্ধুৱে বা কণ্টেণ্ট ক্ৰিয়েটৰে মিলি কেনে সিহঁতক অকণমান সহায় কৰাৰ কাৰণে চেষ্টা কৰিছে সেই চেষ্টাটোৰ কিছুমান নেগেটিভ ৰিয়েকশ্যন ওলাই দিছে কেনেকুৱা ধৰক কিছুমানে এনেকুৱাকৈ পোষ্ট কৰিছে যে আমাৰ যিখিনি ইউটিউব ক্ৰিয়েটৰ আছে বা ফেচবুকত ভিডিঅ' বনায় ৰিলছ বনায় সেইসকল ভাইয়ে যেতিয়া সহায়টো কৰিব গৈছে যে ভিউজৰ কাৰণেহে কৰি আছে আপোনালোকে এনেকৈ ভাবি আছে আৰে ভাই চাওক ভিউজটো বেলেগ বস্তু ছ'চিয়েল মিডিয়াটো বহুত বেলেগ বস্তু যিটো মানৱতা আছে না সেইটো সকলোতকৈ ওপৰত তো যদি সেই ভাই বন্ধুসকলে হেল্প কৰিছে তাত আপোনালোকৰ আপত্তি কি আপুনি হেল্প কৰিব পৰা নাই আপুনি চুপচাপ চাই থাকক না আপোনাৰ যদি সামৰ্থ্য নাই আপুনি হেল্প কৰিব নালাগে এটলিষ্ট মানুহ হিচাপে আপুনি এনেকুৱা মানসিকতাৰ হ'ব লাগিছিলে যে যিখিনি মানুহ হেল্প কৰিব গৈছে সেই মানুহখিনিক আপুনি উৎসাহ দিব লাগিছিলে যাতে অনাগত দিনত আৰু যাতে এনেকুৱা বিপদৰ সময়ত সেই মানুহখিনিয়ে থিয় দিব পাৰে ইয়াতকৈ বেছি কিবা কৰাৰ কাৰণে চেষ্টা কৰিব পাৰে আজি আমাৰ অসমত কি হৈ আছে আপুনি যদি 10 টকাৰ এটা হেল্প কৰিব গৈছে যদি ধৰক ভিডিঅ' ফুটেজ এটা বনাইছে আপুনি লগে লগে ক'ব যে সি ভিডিঅ' বনাই ভিউজৰ কাৰণেহে কামটো কৰি আছে আৰে ভাই সেইটো ভাবিব নালাগে আপুনি ভাবক না যে সি মানুহ হিচাপে মানুহৰ দায়িত্বটো কেনেকৈ পালন কৰি আছে আৰু আপুনি আপোনাৰ মনটো ঠিক কৰক প্ৰথমতে
ঠিক আছে। তো 2 নম্বৰ কথা, তাত যিখিনি ডাঙৰ নেতা আছে বা ব্যৱসায়িক মানুহ আছে, আমি জানো যে আপাৰ আছামত বহুত ডাঙৰ মানুহ আছে, সেই মানুহবিলাকো এতিয়া বৰ্তমান এনেকুৱা হৈছে 1 কেজি চাউল কিনিব পৰা অৱস্থাত নাই। আপুনি যদি 1 কেজি চাউলো দিব পাৰিছে না, আপোনাৰ কাৰণে আপুনি সিহঁতৰ কাৰণে ভগৱান। মোনা লৈ আহিছে, বেগ লৈ আহিছে, এতিয়ালৈকে বেগ খালী, একোৱে পোৱা নাই। সাহায্য তেওঁলোক ঘৰৰ ইয়াৰ পৰা মেইন ৰাস্তাৰ পৰা ৰাস্তাত দলিয়াই থৈ গৈছে, ভিতৰৰ ফালে একো সোমোৱাই নিয়া নাই। ৰাস্তাত থকা পাইছে, ভিতৰৰ ফালে একো বস্তুৱে পোৱা নাই। বুজি পাইছে? তো আপুনি ভাবক কেনেকুৱা এটা দিন মানে সিহঁতে কটাই আছে। আপোনাৰ এনেকুৱা অৱস্থাতো মানুহ দেখা পোৱা গৈছে, মই খোলাকৈ কৈছোঁ, 9 মাহ প্ৰেগনেণ্ট হৈ আছে বা ডেলিভাৰী সময় হ'ব, সেনেকুৱা সময়তো আপোনাৰ চাওক পানী দি মানে পানী মানুহৰ ডিঙি পাইছে, সেই ডিঙিৰ সমান পানীৰ মাজেৰে গৈ কেনে নিজৰ জীৱন বচাব লগা হৈছে। কিমান জন্তু কিমান উটি ভাহি গৈছে সেইবিলাকতো বাদেই দিলোঁ, মানুহৰ সা সম্পত্তি বহুত হাজাৰ কৰোৰ টকাৰ সা সম্পত্তি এনে পানীত ডুব গৈ বিনষ্ট হৈ গ'ল, সেইবিলাক বাদেই দিলোঁ। যিখিনি মানুহ আছে সেই মানুহখিনিৰ কথা কৈছোঁ, সেই মানুহখিনিয়ে কেনেকুৱাকৈ এটা জীৱন কটাবলগীয়া হৈছে বুজি পাইছে আপোনালোকে। কিন্তু উল্টা কমেণ্ট কৰাটো বা পোষ্ট কৰাটো আপোনালোকৰ, মোৰ মতামত আপোনালোকৰ বহুত ডাঙৰ এটা অপৰাধৰ নিচিনা হৈ গৈছে। আপোনালোকে অনুভৱ কৰিব, যেতিয়া আপোনাৰ নিজৰ জীৱনত ঘটিব সেই ঘটনাবিলাক, তেতিয়া আপুনি অনুভৱ কৰিব পাৰিব। ঠিক আছে। তো এয়া চাওক, মই আপোনালোকৰ কিছুমান মোবাইলত ভিজুৱেল দেখাই দিছোঁ। সেই গাড়ী আহি আছে ৰ, আহি আছে মানে 2টা কাজ বহি থাক, এয়া নিমাইজান শিৱসাগৰ, নিমাইজানৰ পৰিৱেশ সাংঘাতিক পৰিৱেশ। এই চাওক, আমাৰ ভাইটি গৈছিলে, ভাইটিয়ে এখন চোতাল হয়, কিন্তু এইটো পথাৰো নহয় পুখুৰীও নহয়, চোতাল, য'ত মানুহে কৈছে পানী কমিলে তাৰ পাছৰ দৃশ্য এইটো। হেল্ল', চব আমি এইদৰে ফচি আছোঁ, আমাক ৰেস্কিউ টিম পঠিয়াই দিয়ক সোনকালে। আমাৰ এই ছটটো ডুবাবলৈ হৈ গ'ল, এই চক চিৰিলৈকে পানী আহি গ'ল, এই চক। অলপো যদি দুখ নালাগে, তেতিয়াহ'লে আপুনি মানুহৰ নামত কলংক। আপুনি মানুহৰ পৃথিৱীত আছে হয়, কিন্তু আপুনি মেইন বস্তুটোৱে পালন কৰিব পৰা নাই, আপুনি মানুহ হ'বই পৰা নাই এতিয়ালৈকে। মই এইটোৱে ক'লোঁ আপোনালোকক। যদি এই ভিডিঅ' ক্লিপছবিলাক চাওক, পিছফালে ছাইডত লগাই দিছোঁ মই, এই ভিডিঅ' ক্লিপছবিলাক দেখাৰ পিছতো যদি আপোনাৰ অলপো মনত বেয়া লগা নাই, অলপো যদি দুখ লগা নাই, আপুনি যদি ভাবি আছে যে মানুহে কিবা এটা স্বাৰ্থত সেই সহায়খিনি কৰিব গৈ আছে, তেনেহ'লে আপুনি এই মানুহৰ পৃথিৱীত থাকিও আপুনি মানুহ হ'ব পৰাই নাই এতিয়ালৈকে। মই এইটোৱে ক'লোঁ আপোনাক, বুজি পাইছে? চাওক, আজি সিহঁতৰ বিপদ হৈছে, যদি আমি নাযাওঁ কোনে যাব? এখন অসমতে আমি সকলোৱে মিলিজুলি বাস কৰিব লাগিব বা মিলিজুলি থাকিব লাগিব। আজি যদি আমাৰ ইফালৰ
হলা হয় বা নামনি অসমত হলা হয় বা আপোনাৰ নিজৰ জাগাটোত বা যদি আপুনি বাস কৰা জাগাটোত যদি সেনেকুৱা এটা পৰিস্থিতি হ'লে হয় আপোনাৰ কেনেকুৱা লাগিল হয় আপোনাক যদি সেই সিফালৰ মানুহখিনিয়ে যদি সহায় কৰিব নাহিল হয় তেতিয়া আপোনাৰ কেনেকুৱা এটা মনত মানে কষ্ট লাগিল হয় তো আমাৰো কৰ্তব্য আমাৰো দায়িত্ব আমি এতিয়া ভাল হেৰিত আছোঁ ভাল দিনত আছোঁ ভাল জাগাত আছোঁ আমাৰ ইফালে ইমান মানে হেৰি হোৱা নাই তো সেইকাৰণে আমাৰ ইফালৰ বন্ধু বান্ধৱীসকলে বা আমাৰ যি কণ্টেণ্ট ক্ৰিয়েটৰ ভাইসকলে আছে সেইসকলে মিলি কিনে এটা সহায় কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছে দিন ৰাতি কষ্ট কৰি আছে তো সেইসকলৰ মনত আপোনালোকক উৎসাহ দিয়াটো আপোনালোকৰ দায়িত্ব হ'ব লাগিছিলে সেইসকলক ডিমোটিভেট কৰাৰ কাৰণে নহয় সেইসকলক মটিভেট কৰাৰ কাৰণে আপোনালোকৰ এটা দায়িত্ব আছিলে আপোনালোকে নিজে এনেকৈ ভাবিব লাগিছিলে কিন্তু মই বহুত দেখিছোঁ ফেচবুকত পোষ্ট মানে সিহঁতৰ কিবা এটা বনাইছে ভিডিঅ'ত দেখাইছে মানুহক মটিভেট হোৱাৰ কাৰণে বা মানুহৰ পৰা কিবা এটা আকৌ যাতে বেলেগ মানুহ এজনে দেখি আন এজনৰ পৰা শিকে যে ময়ো সহায় কৰিব লাগে কাৰণ মোৰ সহায় কৰিব পৰা ক্ষমতা আছে সেই ক্ষেত্ৰত বা সেই মানে ভাৱত ভিডিঅ'টো বনালে বাৰু ঠিক আছে আপোনালোকে এনেকুৱাকৈ ভাবিব লাগে নেকি যে সিহঁতে ভিডিঅ'বিলাক যে বনাই আছে সিহঁতে ভিউজ পাব টকা ইনকাম কৰিব আপোনালোকে অৰিজিনেল বস্তুটো বা আপোনালোকে যি মনোভাৱত ভাবিব লাগিছিলে সেই মনোভাৱত নাভাবে আপোনালোকে অৰিজিনেল বস্তু নাজানে সেইকাৰণে মানে এনেকৈ কৈ আছে এনেকৈ পষ্ট কৰি আছে আপোনালোকৰ কি মানে প্ৰব্লেমটো কি মই বুজি নাপাওঁ গোটেই মানুহখিনি নহয় যিখিনিয়ে মানে হেল্প কৰিব পৰা নাই দেই আৰু হেল্প কৰিব ইচ্ছাও কৰা নাই সেই মানুহখিনিয়ে এনেকুৱা পষ্ট কৰি আছে বুজি পাইছে সেই মানুহখিনিয়ে মানে এই মানুহখিনিক মানে দেখিব পৰা নাই যোনে মানে সিহঁতক সহায় কৰি আছে ঠিক আছে আজি যদি চাব যাওক শিৱসাগৰৰ কথা কওঁ মই আমাৰ অখিল গগৈ কেনেকুৱা এটা পৰিস্থিতিত থাকি কেনে হ'লেও বা কেনেকুৱা এটা পৰিস্থিতি নিজে পানীত নামি গৈ কেনে হ'লেও মানুহক সহায় কৰি আছে কোনোবা মন্ত্ৰী MLA গৈছে নেকি যোৱা নাই তেখেত কি ডাঙৰ মানুহ নহয় নেকি তেখেতৰ কাৰণে তেখেতৰ নিজৰ মানুহখিনি বুকুৰ আপোন তেখেতৰ কাৰণে তেখেতে পানীত নামি যোৱাটো মানে সৰু ডাঙৰ বুলি ভবা নাই তাত কি বেলেগ মন্ত্ৰী MLA নাই নেকি মন্ত্ৰী MLA বিজনেছমেন নাই নেকি আছে যোৱা নাই কিয় যোৱা নাই সেই মানুহখিনি লিষ্টতে আপোনালোকে পৰে যিখিনিয়ে চকু দি দেখিও নেদেখা ভাজুৰি কিনে এতিয়ালৈকে একো ব্যৱস্থা কৰিব পৰা নাই সেই মানুহৰ লিষ্টত আপোনালোকো আছে যোনে মানে আমাৰ ভাইসকলক মটিভেট কৰিব পৰা নাই উৎসাহ দিব পৰা নাই উল্টা আপোনালোকে নিগেটিভ পোষ্ট কৰি আছে সিহঁতক ভিউজ কামাব আৰে ভাই ভিউজ কামাব লগা কি আছে ইয়াতে মানুহে যদি বিপদৰ সময়ত মানুহৰ কাষত থিয় নিদিয়ে জানুৱাৰবিলাকে আহি থিয় দিব নেকি দুদিন আগত দেখিছোঁ বদৰুদ্দিন আজমল তেখেতে ঘোষণা কৰিছিলে যে আপাৰ আছামৰ যি বানাক্ৰান্ত হৈ আছে তাৰ কাৰণে তেখেতে এটা সাহায্য আগবঢ়াব 2 কোটি নে 2.5 কোটি টকা সাহায্য আগবঢ়াম বুলি কৈছে তো সেই কথাটোত সেই মন্তব্যটোত আমাৰ দুটা মানে পোষ্ট কৰিছিলে তেখেতে যি বিজনেছ কৰে সাঁচি গছ আপাৰ আছামৰ পাৰে বহুত মানে সাঁচি গছৰ খেতি কৰা হয় তো তাৰ পৰা সাঁচি গছৰ পৰা কি বনাই নাজানো মই সিমান এটা ভাল কিন্তু সাঁচি গছৰ ভাল দাম পায় বুলি মই এইটো জানো সেই বুলি আপুনি চাওক সিহঁতৰ বিপদৰ সময়ত মানুহ এজনক সহায় কৰিব গৈছে তেখেতে ডাঙৰ মানুহ হিচাপে অসমৰ নামী দামী মানুহ হিচাপে মন্ত্ৰী MLA কি পথত আছে সেইটো বাদেই দিলোঁ তেখেতে ব্যৱসায়িক বা ডাঙৰ মানুহ হিচাপে আমি সকলোৱে চিনি পাওঁ তো তেখেতে মানৱতাৰ ক্ষেত্ৰত সেই যেনিবা সেই মানুহখিনিৰ কাৰণে কিবা এটা মন্তব্য দিছে সেই মন্তব্যত আপোনালোকে কি কমেণ্ট দিছে মই ফেচবুকত পোষ্টটো চাইছিলোঁ পোষ্টটো এতিয়া ডিলিট কৰি দিছে নামটো মেনশ্যন নকৰোঁ বাৰু যোনে চাইছে সেইসকলে গমে পাইছে কোনে এনেকুৱা ধৰণৰ মন্তব্য দিছে দুদিন আগত আপোনালোকৰ ধৰক এই আমাৰ মুছলিম ভাই বন্ধুসকলৰ যি গুৰুজনা আছে হজৰত মহম্মদ ছল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ প্ৰতিও যিজন মানুহে মানে বেয়া এটা মন্তব্য দিছিলে সেই মানুহজনে পোষ্টটো কৰিছিলে কিন্তু সেই পোষ্টটো আজি বিচাৰি নাপালোঁ মই আপোনালোকক দেখালোঁ হয় তেখেতে কি কৈছে যে বদৰুদ্দিন আজমলৰ মানে এই কাৰণে সহায় কৰিছে যে আপাৰ আছামত সাঁচি গছৰ যি মানে খেতি কৰা হয় সেই খেতিবিলাক মানে লুটিব সেই খেতিবিলাক লুটাৰ কাৰণেহে বদৰুদ্দিন আজমলে আগবাঢ়ি গৈছে সহায়টো কৰাৰ কাৰণে চাওক কেনেকুৱা মেণ্টেলিটিত সেই পোষ্টটো কৰিব লাগিব তাৰপিছত এতিয়া সেই মানুহজনে পোষ্টটো ডিলিট কৰিছে ভাবিছে চাগে বা এতিয়া বৰ্তমান যিহেতু আমাৰ অসম চৰকাৰৰ কোনো ধৰণৰ এনেকুৱা পদক্ষেপ দেখা পোৱা নাই বা সহায়ৰ কাৰণে একো মানে আগবাঢ়ি যোৱা নাই সৰু কণ্টেণ্ট ক্ৰিয়েটৰবিলাকে মিলিজুলি বা আমাৰ বিকাশ দা হওক ডিম্পু দা হওক আমাৰ নলবাৰী বেতাল দাহঁত হওক বহুত ধৰণৰ আছে আৰু বহুতে আছে মই নামবিলাক নাজানো কিন্তু ফেচবুকত দেখি আছোঁ ইউটিউবত দেখি আছোঁ সেইসকলে মিলি কেনেহে সেই মানুহখিনিক সকলোতকৈ আগত গৈ কিনে আপোনাৰ সহায়টো কৰি আছে
তো এতিয়া চাওক এই দায়িত্ববিলাক কাৰ হ'ব লাগিছিল প্ৰথম কথা এই দায়িত্ববিলাক আমাৰ অসম চৰকাৰৰ হ'ব লাগিছিলে কোনেও জনসাধাৰণে আগবাঢ়ি নগ'লেও চৰকাৰৰ দায়িত্ব যে কোনোবা এখন ঠাইত যদি এনেকুৱা মহাপ্ৰলয় সৃষ্টি হয় তাত কেনেকুৱাকৈ সেই মানুহখিনিক উদ্ধাৰ কৰিব পাৰি প্ৰথম কথা চৰকাৰৰ দায়িত্ব এইটো ঠিক আছে চৰকাৰে লেট কৰিছে কি প্ৰসংগত বা কি ভাবি কেনে কি ভাবি আছে সিহঁতে গম পাব আমি সৰু মানুহ সৰু কথা ডাঙৰ কথা কৈ দিলে জট লাগি যাব তো নাজানো কিন্তু চৰকাৰক এটাই ৰিকুৱেষ্ট কৰিম যাতে সোনকালে কিবা এটা পদক্ষেপ লয় সেই মানুহখিনিৰ কাৰণে ভাবক যিটো দায়িত্ব চৰকাৰৰ হ'ব লাগিছিলে সেইটো দায়িত্ব আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰবিলাকে বা সৰু সৰু আমাৰ ল'ৰা ছোৱালীবিলাকো দায়িত্বটো বুজি পোৱা হৈছে এতিয়ালৈ চৰকাৰৰ মানে মূৰ লৰাই নাই বুলি ক'ব লাগিব ঠিক আছে তাৰপিছতো সেই চৰকাৰৰ সমৰ্থ কৰি কিছুমান মানুহে পোষ্ট কৰি আছে যে আমাৰ কণ্টেণ্ট ভাইসকলে কণ্টেণ্ট ক্ৰিয়েটৰসকলে ভিউজৰ কাৰণে এই বস্তুখিনি কৰি আছে আৰে ভাই আপোনালোকক হাত জোৰ কৰি কৈছোঁ এনেকুৱা পোষ্ট কৰা বন্ধ কৰক যদি পাৰে সহায় কৰক যদি নোৱাৰে চুপচাপ মনে মনে শুই থাকক ঘৰত বুজি পাইছে মানুহক ইমান অশান্তি নকৰিব কেনেকুৱা কৰি পেলাইছে অসমখনক চাওক হিন্দু মুছলিম এইটো চেপ্টাৰ গ'ল ৰাজনীতি কংগ্ৰেছ বিজেপি এতিয়া চাইছোঁ তাতে অখিল গগৈলৈকেও বহুত কিবা কিবি মন্তব্য কৰি আছে কাৰণ অখিল গগৈ বিজেপি নহয় বেলেগ দলৰ পৰা মানুহখিনিৰ কাৰণে কথা ভাবি আছে কাৰণে অখিল গগৈলৈকেও বহুত কিবা কিবি মন্তব্য দেখা পাই আছোঁ কিছুমানে এতিয়া অখিল গগৈক ভাল কৈ আছে আগতে বেয়া কোৱা মানুহজনক চুমা বাবা বুলি পৰিচয় দিয়া মানুহবিলাকক এতিয়া অখিল গগৈক ভাল বুলি দি আছে কৈ আছে মই সেইটোৱে বিচাৰোঁ যিয়ে ভাল ভাল বুলিও কওক কিন্তু মানুহে চকুৰে দেখিও নেদেখা ভাওজুৰি নানান ধৰণৰ মন্তব্য দিলে মানুহে মনত কষ্ট পায় আৰু মানুহ মোৰ পৰা যদি কোনোবা কষ্ট পায় সেই ফলটো মই এদিন পামেই বুজি পাইছে তো আপোনালোকক ৰিকুৱেষ্ট কৰি কৈছোঁ এনেকুৱা মন্তব্য নিদিব এই ফুটেজবিলাক এই ভিডিঅ'বিলাক এই ক্লিপবিলাক চোৱাৰ পিছত যদি আপোনালোকৰ কিবা মনত আহে যে মই কিবা যদি পাৰোঁ মোৰ যদি সামৰ্থ্য আছে কিবা অলপ হ'লেও সহায় কৰোঁ ঠিক আছে তো চাওক এতিয়া কথাটো হ'ল তাত বানপানী হোৱাৰ মেইন কাৰণ কি সেইটো পিছৰ কথা বানপানী সকলো জেগাতে হয় কিন্তু যিখিনি শুনা পালোঁ তাত মোটামুটি ধৰক 90-100 বছৰ আগতো এনেকুৱা বানপানী মানুহে দেখি পোৱা নাছিলে মানুহৰ ঘৰৰ টিনা পৰ্যন্ত পানী উঠি গৈছে তো সেনেকুৱা জেগাত মানুহে কেনেকৈ বাস কৰি আছে মানুহে গছৰ ওপৰত উঠি কিনে ৰক্ষা কৰি আছে নিজৰ জীৱন যিসকলৰ বিল্ডিং আছে সেইসকলৰ গ্ৰাউণ্ড ফ্ল'ৰ অলৰেডি পানীৰ তলত চাওক বিল্ডিং এটা বনাবলৈ বা বিল্ডিঙত যিখিনি বস্তু থাকিব লাগে ডেক'ৰেশ্যন কৰিবৰ কাৰণে ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ যি নহওক তাত কিমান কৰোৰ টকাৰ বা কিমান সা সম্পত্তি থাকিব পাৰে বিল্ডিং এটাৰ ভিতৰত সেই গোটেইবোৰ পানীৰ তলত বৰবাদ আপোনালোকে চাওক এনেকুৱা দৃশ্য দেখাৰ পিছতো যদি আপোনালোকৰ কিছুমান মানুহে সহায় কৰিব গৈছে মনত আঘাত পায় মনত কষ্ট পায় কেনে সেই মানুহখিনিক কমচে কম উৎসাহ দিয়ক সেই মানুহখিনিক এনেকুৱা নকৰিব যে সেই মানুহখিনি নেক্সট টাইম যাতে সহায় কৰিবৰ কাৰণে ভাবিব লগা হয় এনেকুৱা নকৰিব প্লিজ আপোনালোকক একদম ৰিকুৱেষ্ট কৰি কৈছোঁ বুজি পাইছে নিজে যদি নোৱাৰা সহায় কৰিব তেতিয়াহ'লে মনে মনে থাকক চুপ থাকক শুই থাকক ঘৰত এনেকুৱা আপোনালোকক চাওক ফেচবুকত বহুত দেখি আছোঁ কাৰণ ফেচবুকত আপোনাৰ চেলেঞ্জবিলাক কমপ্লিট কৰাৰ কাৰণে বা আপুনি নিজকে ভাইৰেল হ'ম বুলি ভাবি যা তা পোষ্ট নকৰিব আপোনাৰ এনেকুৱা সময় এদিন আপোনাৰো হ'ব পাৰে সেইটো ভাবক মানুহৰ কাষত থিয় হওক আপুনি টকা পইচাৰো নোৱাৰে এটলিষ্ট মানুহ হিচাপে মানুহটো নিজে সহায় কৰক মানুহটো নিজে থিয় হওক মোৰ টকা পইচা নহ'লে কি হ'ল মই মানুহটো নিজেতো সহায় কৰিব ওলাই আহিছোঁ সেনেকুৱা মনোভাৱত থাকক আপুনি সুখী হ'ব পাৰিব বেলেগো আপোনাক লৈ সুখী হ'ব 10জনক সহায় কৰি এবাৰ চাওক জীৱনত বহুত বেয়া কাম কৰিলে ঠিক আছে এবাৰ ভাল কাম কৰি চাওক মনত শান্তি পাব বুজি পাইছে এনেকুৱা নহয়তো যে মানুহ হৈ জন্ম লৈছোঁ বেলেগ মানুহৰ চিৰজীৱন মানে ক্ষতি হোৱাটোৱে বিচাৰি আহিছোঁ সেনেকুৱা নাপায় আচলতে আমাৰ অসমখনতহে এইবিলাক হৈ আছে বাহিৰত কিন্তু এনেকুৱা হোৱা নাই আৰু সেইকাৰণে আমাৰ অসমত একো উন্নতি নাই এডুকেশ্যনৰ ফালৰ পৰা হওক শিক্ষা ব্যৱস্থা আপোনাৰ মেডিকেল ব্যৱস্থা যিকোনো ব্যৱস্থাতে আপোনাৰ চবতে যে পিছ পৰি আছে কিহৰ কাৰণে আপোনালোকৰ কাৰণে পিছ পৰি আছে আপোনালোকৰ মন মানসিকতা যদি ভাল হ'লে হয় আজি সকলোতে উন্নতি হ'ব পাৰিলে হয় জানক সেইবিলাক ক'লে বহুত দীঘল চেপ্টাৰ হৈ যাব আপোনালোকক এটা কথাই ৰিকুৱেষ্ট কৰি কৈছোঁ আপোনালোকে সেই মানুহখিনিৰ কাৰণে এটলিষ্ট
দোৱা কৰক সোনকালে যাতে সেই মহাপ্ৰলয়ৰ পৰা যাতে বাচিব পাৰে মানুহখিনি, সোনকালে যাতে বানপানীটো শুকাই যায়। তো সেই মানুহখিনিৰ কাৰণে আপোনালোকে দোৱা কৰক, প্ৰাৰ্থনা কৰক সদায়, সেই মানুহখিনি যাতে সোনকালে উদ্ধাৰ হয় বানপানীৰ পৰা। কেনেকুৱা এটা ভয়ানক পৰিস্থিতিত পৰি আছে চাওক, সৰু সৰু বাচ্চা পানীত ভাহি গৈছে, বৃদ্ধ যাৰ বয়স হৈছে, বেমাৰ হৈ বিচনাত পৰি আছে, সেই মানুহবিলাকক গছত বান্ধি থৈ দিছে যাতে পানী উটুৱাই লৈ নাযায়। নিজৰ ঘৰৰ ভিতৰত বান্ধি ৰাখিছে গছত ৰছীৰে, নিজ চকুৰে দেখিছোঁ। সেইবিলাকতো মিছা কথা নহয় না। তো কেনেকৈ আপোনালোকে বেয়া মন্তব্য দিব পাৰে সেইবিলাক দেখাৰ পিছতো? আচৰিত, ভাবি আচৰিত লাগে। কিছুমান মানে কি ক'ম আৰু, এনেকুৱা হ'ব নালাগে। হয়, বিপদ হয়, চবৰে বিপদ হয়। আপোনালোকৰ যেতিয়া বিপদ হ'ব তেতিয়া অনুভৱ কৰিব পাৰিব। এতিয়া সেই মানুহখিনিৰ কথা, সেই মানুহবিলাকৰ কথা ভাবক, কেনেকুৱাকৈ এসাঁজ ভাতৰ কাৰণে, এটোপাল পানীৰ কাৰণে কান্দিব লগা হৈছে। পানীৰ অভাৱ নাই, তাতে পানীত ডুব গৈ আছে, সেই জেগাত পানীৰ কাৰণে আপোনালোকে চাওক, খোৱা পানীৰ কাৰণে কান্দিব লগা হৈছে। কেনেকুৱা মানে বিপদ, মহা বিপদ, ভাবক। এইবিলাক মন্তব্য দিয়া বন্ধ কৰক আৰু মানুহ হ'বলৈ চেষ্টা কৰক। আপোনাক জোৰ জবৰদস্তি কৰা নাই যে আপুনি সহায় কৰিবই লাগিব বা আপুনি সহায় নকৰিলে সিহঁতে নাবাচিব, বাচিব। সহায় কৰা মানুহ বহুত আছে। যোৱা বছৰবিলাকতকৈতো এবাৰতো বহুত হাজাৰ গুণ বাঢ়ি গৈছে। সৰু সৰু বাচ্চাবিলাকেও সিহঁতক সহায় কৰাৰ কাৰণে আগবাঢ়ি ওলাই আহিছে। আপোনালোকে কি ভাবি আছে গমেই নাপাওঁ। আপোনালোকে খালি ফেচবুকত 1 টকা 2 টকা, $1 $2 ইনকাম কৰাৰ কাৰণে যা তা পোষ্ট কৰি আছে। সেই মানুহখিনিৰ ভিউজ কামাত অপজিতটো আপুনি কৰি আছে না। সেই মানুহখিনিক লৈ কিনে যে আপুনি যে এটা পোষ্ট কৰিছে, ছাপ'জ ডিম্পু দাই গৈছে বা বিকাশ দাই গৈছে বা ডাঙৰ যিখিনি ইউটিউবাৰ গৈছে বা কণ্টেণ্ট ক্ৰিয়েটৰে গৈছে, ফেচবুক ক্ৰিয়েটৰে গৈছে, সেইখিনি নাম লৈ কিনে আপুনিতো এই বেয়া কামটো কৰি আছে না। আপুনি ভিউজৰ কাৰণে এনেকুৱা পোষ্ট কৰি আছে। সিহঁতে অলৰেডি ছ'চিয়েল মিডিয়াত কেৰিয়াৰ গঢ়ি লৈছে নিজে। আপুনি কিডাল কৰিছে? আপুনি সিহঁতৰ নাম লৈ এতিয়া আপুনি ভাবিছে যে মই কিবা এটা নেগেটিভ মন্তব্য দিওঁ, মই ভাইৰেল হৈ যাম, মই ইনকাম কৰিব পাৰিম। ঘণ্টাটো পাৰব? আপুনি বেলেগৰ বেয়াটো কৈ কিনে ইনকাম কৰিব পাৰিব নেকি? আপুনি কিবা, আপোনাৰ যদি ইনকাম কৰিব মন আছে, আপোনাৰো যদি কিবা এটা কৰিব ইচ্ছা আছে, আপুনি এটা ইউনিক বনাওক, কিবা বেলেগ বনাওক। একো শিকিব পৰা নাই যদি আপুনি মোৰ ভিডিঅ'বিলাক চাওক, তাৰ পৰা শিকি লৈ কিনে আপুনি কওক, বনাওক। বেয়া মন্তব্য দিব লগা বা বেয়া মতামত দিব লগা কিহে পাইছে আপোনাক? ৰিকুৱেষ্ট কৰি কৈছোঁ, হাত জোৰ কৰি কৈছোঁ, পাৰিলে হেল্প কৰক, নোৱাৰিলে মনে মনে চুপচাপ বহি থাকক। এটলিষ্ট মানুহখিনিৰ কাৰণে ঘৰতে বহি দোৱা কৰক, প্ৰাৰ্থনা কৰক, সোনকালে যাতে এই বিপদ আপদৰ পৰা মানুহখিনি উদ্ধাৰ হ'ব পাৰে, তাৰ কাৰণে দোৱা কৰক। ঠিক আছে? আমি মানুহবিলাক জুবিন দাসৰ থাকোঁ বা জুবিন দাৰ আদৰ্শত থাকোঁ এনেকৈ কওঁ। আপোনালোকে জুবিন দাৰ ফ'ল' কৰিছে নেকি? জুবিন দাক ফ'ল' কৰিলে আপোনালোকে এনেকুৱা মন্তব্য দিব পাৰিলে হয় নেকি কওক? জুবিন দাই কি বিচাৰিছিলে? সকলো অসমবাসী যাতে এটা হৈ থাকে। কাৰোবাৰ বিপদ হ'লে আন এজনে যাতে কাষত থিয় দিয়ে সাহস হৈ কিনে। আপোনালোকে তাৰ উল্টাটোৱে কৰি আছে। আপোনালোকে নিজকে লেবেল মাৰিলে হ'ব নেকি যে মই জুবিন প্ৰেমী, জুবিন দাৰ ভাল পাওঁ, জুবিন দাক ফ'ল' কৰোঁ, সেইটো মাৰিলে হ'ব নেকি? মানিব লাগিব না ভাই, তেতিয়াই বুজি পাম। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আপোনালোকে বুজিবলৈ চেষ্টা কৰিব আৰু অনুভৱ কৰিব। আজি তেওঁলোকৰ বিপদ হৈছে, কালি আমাৰো হ'ব পাৰে। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা মহাপ্ৰলয়, এনেকুৱা মহাবিপদ নেদাওক, আমাৰ ইফালে নিদিয়ক, সেইটোৱে কামনা কৰিছোঁ। তো এটাই কথা ক'ম, সেই মানুহখিনিক ওপৰৱালাই নেদেখাজনে যাতে সোনকালে উদ্ধাৰ কৰে বিপদ আপদৰ পৰা। এনেকুৱা এটা চিটুৱেশ্যন হৈ আছে, এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈ আছে, সেই মানুহখিনিয়ে বুজি পাই আছে। চাওক, গছৰ ওপৰত যেতিয়া মহিলাবিলাকে গছৰ ওপৰত সৰু ল'ৰা লৈ কিনে নিজৰ জীৱন ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰি আছে, এইটো কিমান ভয়ানক দৃশ্য আপুনি নিজে এবাৰ কল্পনা কৰক, চকু মুদি কিনে আপুনি একবাৰ ভাবক। ঠিক আছে? তো এতিয়া দেৰি নকৰোঁ, সকলোৱে ভালে থাকক। সেই মানুহখিনি যাতে অলপ
সোনকালে এই বিপদৰ পৰা উদ্ধাৰ হয় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, দোৱা কৰিছোঁ। তো বন্ধুসকল, বাই বাই, গুড নাইট, টেক কেয়াৰ।